নমস্কাৰ আসাম এক্সপ্ৰেছ 24 ষ্টুডিঅত মই কাইবশ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ অসুস্থ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। নিখাই জিএমচিএইচত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। শ্বাস-প্ৰশ্বাসজনিত কাৰণত ভৰ্তি কৰোৱা হয় আইচিইউত। উল্লেখ্য যে পূৰ্বে কোভিড আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। কেতিয়াৰে পৰা দীৰ্ঘ সময় জিএমচিএইচতে চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। সুস্থ হৈ পৰাৰ কিছুদিন পূৰ্বেহে তেওঁক হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছিল। পুনৰ অসুস্থ হৈ পৰাৰ লগে লগে কালি নিশা 10:30 জিএমচিএইচত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। নামভৰ্তি চলি আছে। মিডিয়া ট্ৰাষ্টৰ সহযোগত আৰু অসম মিডিয়া এণ্ড কমিউনিকেশ্যন ইনষ্টিটিউটৰ সৌজন্যত সাংবাদিকতাৰ 3 মহীয়া 6 মহীয়া আৰু এবছৰীয়া ব্যৱহাৰিক পাঠ্যক্ৰম। শিক্ষণকালত ডিজিটেল মিডিয়া প্লেটফৰ্মৰ সৈতে কাম কৰাৰ সুযোগ। যোগাযোগ এক্সেল জুনিয়ৰ কলেজ মাৰোৱাৰীপট্টি, বেংক অৱ বৰোদাৰ সমীপত, নগাঁও, অসম। যোগাযোগ 9101056814।